নমস্কাৰ বন্ধুসকল, যোগ বিয়োগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ তৃতীয় অধ্যায় অখণ্ড সংখ্যাৰ পাটীগণিত অধ্যয়ন কৰিম। বন্ধুসকল, আমি ছেট থিয়ৰী পঢ়ি আহিছোঁ। ছেট থিয়ৰী বা সংহতিত আমি সকলো স্বাভাৱিক সংখ্যাক এটা সংহতি হিচাপে প্ৰকাশ কৰিব পাৰোঁ। ধৰা হ'ল সেই সংহতিটো হৈছে n। এতিয়া আমি যদি ভালদৰে মন কৰোঁ দেখিম যে 1 হৈছে এই সংহতিটোৰ আটাইতকৈ সৰু মৌল। যেতিয়া কোনো এটা সংহতিৰ এটা মৌল আটাইতকৈ সৰু হয়, সেই মৌলটোক আমি লঘিষ্ঠ মৌল বুলি কওঁ। অৰ্থাৎ এই সংহতিটোৰ কাৰণে 1 হৈছে লঘিষ্ঠ মৌল। ঠিক তেনেদৰে কোনো এটা সংহতিত যদি এনে এটা মৌল থাকে যিটো মৌল আটাইতকৈ ডাঙৰ হয়, তেতিয়াই সেই মৌলটোক গৰিষ্ঠ মৌল বুলি কোৱা হয়। এই সংহতিটোত তেনে গৰিষ্ঠ মৌল থাকিব নেকি? ধৰা হ'ল n হৈছে এই সংহতিটোৰ গৰিষ্ঠ মৌল, কিন্তু n এটা যদি এই সংহতিৰ মৌল হয়, অৰ্থাৎ n এটা যদি স্বাভাৱিক সংখ্যা হয়, তেতিয়া আমি nৰ লগত যদি 1 যোগ কৰোঁ, তেতিয়া যিটো মৌল পাম বা যিটো সংখ্যা পাম সেইটো এটা স্বাভাৱিক সংখ্যা নহ'ব জানো? ধৰা যেনে আমি ধৰি ল'লোঁ 1 লাখ। এতিয়া 1 লাখ স্বাভাৱিক সংখ্যাটোৰ লগত আমি যদি আৰু 1 যোগ কৰোঁ, তেতিয়া যি সংখ্যাটো পাম সেইটো এটা স্বাভাৱিক সংখ্যা। ঠিক তেনেদৰে 1 লাখ নলৈ যদি মই 1 কোটি লওঁ, তেতিয়া এই সংখ্যাটোৰ লগত যদি মই 1 এটা যোগ কৰোঁ, তেতিয়া সিও এটা স্বাভাৱিক সংখ্যা হ'ব। সেইদৰে আমি যিকোনো এটা স্বাভাৱিক সংখ্যা লওঁ, সেই স্বাভাৱিক সংখ্যাটোৰ লগত আমি যদি 1 এটা যোগ কৰোঁ, সিও এটা স্বাভাৱিক সংখ্যা হ'ব। অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি এনে এটা স্বাভাৱিক সংখ্যা কেতিয়াও নাপাওঁ যিটো আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা হ'ব। গতিকে যিকোনো স্বাভাৱিক সংখ্যা nৰ বাবে আমি এনেকুৱা এটা সংখ্যা n+1 পাম যিটো এটা স্বাভাৱিক সংখ্যা হ'ব। বন্ধুসকল, এই দুয়োটা প্ৰক্ৰিয়াৰ পৰা আমি সকলো স্বাভাৱিক সংখ্যা গঠন কৰিব পাৰোঁ। যেনে আটাইতকৈ লঘিষ্ঠ স্বাভাৱিক সংখ্যাটো হ'ল 1, হয়নে? 1 এটা স্বাভাৱিক সংখ্যা। এতিয়া আমি দ্বিতীয় প্ৰক্ৰিয়াটোৰ পৰা কি পাম? 1 + 1 = 2, ইও এটা স্বাভাৱিক সংখ্যা। ঠিক তেনেদৰে 2 লগত 1 যোগ কৰিলোঁ 3, সেইটো এটা স্বাভাৱিক সংখ্যা। এনেকৈ গৈ যিমান স্বাভাৱিক সংখ্যা আছে আমি চব স্বাভাৱিক সংখ্যা গঠন কৰিব পাৰিম, নহয় জানো? অৰ্থাৎ আমি প্ৰথম আৰু দ্বিতীয় প্ৰক্ৰিয়াটোৰ দ্বাৰাই আমি সকলো স্বাভাৱিক সংখ্যা গঠন কৰিব পাৰিম। বন্ধুসকল, এই দুয়োটাকে একেলগে পিয়ানোছ অক্সিয়ম বুলি কোৱা হয়, আৰু এই পিয়ানোছ অক্সিয়মৰ পৰাই আমাৰ আৰোহণ পদ্ধতিটো আহিছে। এতিয়া আৰোহণ পদ্ধতিটোত কি কৈছে? আমাক যদি যিকোনো এটা উক্তি Sn স্বাভাৱিক সংখ্যা সকলো স্বাভাৱিক সংখ্যা nৰ বাবে শুদ্ধ হয়, তেতিয়াহ'লে আমি তাক কেনেকৈ সত্যাপন কৰিম? প্ৰথমে আমি এই প্ৰথম উক্তিটোৰ দৰে n = 1ৰ বাবে চাম। যদি n = 1ৰ বাবে এই উক্তিটো শুদ্ধ হয়, তেতিয়া আমাৰ প্ৰথম ধৰণটো হ'ব। ঠিক তেনেদৰে আমি ছেকেণ্ডতে কি কৰিম? যেনেকৈ n এটা যিকোনো nৰ কাৰণে নেচাৰেল নাম্বাৰ হ'লে n+1ৰ কাৰণে n+1 এটা যেনেকৈ নেচাৰেল নাম্বাৰ হয়, ঠিক তেনেদৰে আমাৰ এই উক্তিটো যিকোনো nৰ কাৰণে বা n = k ৰ কাৰণে যদি শুদ্ধ হয়, তেতিয়া n = k+1ৰ কাৰণেও শুদ্ধ হ'ব বুলি আমি প্ৰমাণ কৰিব লাগিব। যদি আমি এইটো প্ৰমাণ কৰিব পাৰোঁ, তেতিয়া এই উক্তিটো সকলো স্বাভাৱিক সংখ্যাৰ কাৰণে শুদ্ধ হয় বুলি প্ৰমাণ কৰিম। এইটোৱেই হ'ল আৰোহণ পদ্ধতি। এটা উদাহৰণ চাই লওঁ। আমাক এটা উক্তি দিলে 1 + 3 + ... twice n - 1 = n²। এতিয়া আমি এই উক্তিটো প্ৰমাণ কৰিম আৰোহণ পদ্ধতিৰ দ্বাৰা। প্ৰথমে আমি n = 1ৰ বাবে সত্যাপন কৰিম। n = 1ৰ বাবে Sn = 1 = 1² হ'ব। 1 = 1² আমি সকলোৱে জানো, যিটো সত্য।
গতিকে আমাৰ প্ৰথমটো হৈ গ'ল এতিয়া আমি ধৰি ল'ম যে n ইকুৱেল টু k কাৰণে উক্তিটো সত্য অৰ্থাৎ sk ইকুৱেল টু 1 প্লাছ 3 প্লাছ ডট 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 2k মাইনাছ 1 ইকুৱেল টু k স্কুৱাৰ এইটো আমি ধৰি ল'লোঁ প্ৰমাণ কৰিব লাগে যে আমি s ইকুৱেল টু k প্লাছ 1 কাৰণে শুদ্ধ অৰ্থাৎ 1 প্লাছ 3 প্লাছ ডট 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 প্লাছ 2k মাইনাছ 1 প্লাছ 2k প্লাছ 1 মাইনাছ 1 ইকুৱেল টু কিমান k প্লাছ 1 আমি এইটো প্ৰমাণ কৰিব লাগে নহয় জানো এতিয়া আমি প্ৰথমতে এইডোখৰ লওঁ লেফ্ট হেণ্ড সাইড 1 প্লাছ 3 প্লাছ 2k minus 1 plus 2k plus 1 minus 1 ইয়াৰ পৰা এডোখৰ লৈকে আমি পাই আহিছোঁ যে k স্কয়াৰ নহয় জানো হেলটো k স্কয়াৰ প্লাস এডোখৰ কি আছে 2k k plus 1 minus 1 এটা আমি ভাঙি দিলে হ'বগে k স্কয়াৰ প্লাস 2k plus 1 সমান k স্কয়াৰ প্লাস 2k plus 1 এটো a plus b হোল স্কয়াৰ ফৰ্মত আছে নহয় জানো অৰ্থাৎ এটো আমি যদি আৰু ভাঙি দিও তেতিয়া আমি k plus 1 হোল স্কয়াৰ পাম যেটো আমাৰ ৰাইট হেণ্ড সাইড সমান ৰাইট হেণ্ড সাইড অৰ্থাৎ প্ৰমাণ হৈ গ'ল যেন 1 plus 3 plus dot 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 plus 2k minus 1 plus 2k plus 1 minus 1 equal to k plus 1 দেখা গ'ল যে k plus 1 ৰ বাবে সত্য অৰ্থাৎ আৰোহণ আমি ক'ব পাৰো যে আৰোহণ পদ্ধতিৰ দ্বাৰা sn উক্তিটো সকলো স্বাভাৱিক সংখ্যা n ৰ বাবে সত্য আমাৰ প্ৰমাণ হৈ গ'ল আৰু এটা উদাহৰণ চাওঁ প্ৰমাণ কৰিব লাগে যে 2 plus 4 plus dot 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 plus twice n equal to n into n plus 1 where n belongs to natural number okay এতিয়া আমি প্ৰথমতে কি কৰিম sn n equal to 1 ৰ বাবে ধৰিম হয় নে তে s1 হ'ব 2 equal 1 into 1 plus 1 equal to 2 2 equal to 2 যেটো সত্য গতিকে আমাৰ প্ৰথমটো হৈ গৈছে এতিয়া আমি ধৰিম sn n equal to k তাত sk হ'ব 1 plus 2 plus 4 plus dot 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 plus 2k equal to k into k plus 1 right k belongs to cell number আমি এটো এক বুলি ধৰিলাম এতিয়া আমি প্ৰমাণ কৰিব লাগে k plus 1 ৰ বাবে সত্য অৰ্থাৎ 2 plus 4 plus dot 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 2k plus 2k plus 1 equal to k plus 1 k plus 1 plus 1 এটা আমি লেফ্ট হ্যান্ড সাইড লম লেফ্ট হ্যান্ড সাইডত কি আছে 2 plus 4 plus dot 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 plus 2k plus 2k plus 1 এতিয়া আমি এক নম্বৰ সমীকৰণৰ পৰা কি পাই আছো 2 plus 4 plus dot 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 plus 2k একে ইয়াৰ ভ্যালু কিমান k into k plus 1 plus 2k plus 1 সমান এতিয়া এই দুটাৰ পৰা আমি k plus 1 কমন ল'ব পাওঁ এতিয়া k plus 1 কমন ল'ম আমি কিমান থাকিব k plus 2 এতিয়া আমি k plus 2 টোকে লিখিব পাৰো k plus 1 plus 1 সমান
ৰাইট হেণ্ড চাইড গতিকে SN উক্তিটো k প্লাছ 1 বাবে সত্য অৰ্থাৎ SN উক্তিটো সকলো স্বাভাৱিক সংখ্যা n বাবে সত্য বন্ধুসকল মই এতিয়া তোমালোকক এই দুইটা প্ৰশ্নকে বা উক্তিকে আৰোহণ পদ্ধতিত প্ৰমাণ কৰাৰ হলনি তা বহুত এটা মাত্ৰ চিত্ৰৰ সহায়ত প্ৰমাণ কৰি দেখুৱাম চাবা দেই এতিয়া আমাৰ প্ৰথম উক্তিটো কি আছিলে 1 প্লাছ 3 প্লাছ ডট প্লাছ 2k minus 1 ইকুৱেল আমি প্ৰমাণ কৰিব লাগিছিলে যে k স্কয়াৰ নহয় জানো এতিয়া আমি কি আছে 1 টোক আমি এটা ষ্টাৰ হিচাপে ললো ঠিক আছে এটা ষ্টাৰ মানে এইটো 1 স্কয়াৰ হৈ আছে তাৰ পিছত 1 ৰ লগে আমি কি প্লাস কৰিছো 3 3 টোক আমি আৰু তিনিটা ষ্টাৰ হিচাপে লৈছো ইয়াত এটা লিখিলো ইয়াত এটা ললো ইয়াত এটা ললো হল চাৰিটা হৈ গল এতিয়া এই দুটাকে একেলগে প্লাস হোৱাৰ পাছত এইফালে 2 এইফালে 2 এইফালে 2 এইফালে 2 2 স্কয়াৰ হৈ আছে না জানো 3 পাছত কি প্লাস হ'ব 5 তে 5 টোকে আমি 1 2 3 4 5 এটা পাঁচটা হৈ গল এতিয়া গোটেই তিনটা প্লাস কৰিলে 1 3 5 একেলগে এইফালে 3 এইফালে 3 এইফালে 3 এইফালে 3 3 স্কয়াৰ হৈ আছে ঠিক তেনেদৰে আমি ইয়াৰ পাছত কিমান প্লাস কৰিম 7 3 4 5 6 7 এটো এইফালে 4 এইফালে 4 এইফালে 4 এইফালে 4 এটো 4 স্কয়াৰ হ'ল তাৰ পাছতো আমি লগ কৰি দে 1 2 3 4 5 6 7 8 9 এইফালে 5 হ'ল এইফালে 5 হ'ল এইফালে 5 হৈ আছে এইফালে 5 হ'ল অৰ্থাৎ এটো 5 স্কয়াৰ হ'ল অৰ্থাৎ এই উক্তিটো আমি এই চিত্ৰটোৰ সহায়ত প্ৰকাশ কৰিব পাৰো ঠিক তেনেদৰে আমাৰ দ্বিতীয় উক্তিটো কি আছিল 2 প্লাস 4 প্লাস ডট প্লাস 2k ইকুৱেল টু k ইনটু k প্লাস 1 আমি এতিয়া প্ৰথম দুটোক এটা ষ্টাৰ হিচাপে এনে প্ৰকাশ কৰিব পাওঁ ষ্টাৰ ষ্টাৰ 2 এইটো এইফালে 1 এইফালে 2 1 ইনটু 2 হৈ আছে তাৰ পিছত 4 প্লাস কৰিম ঠিক আছে 1 2 3 4 এটাটো কি হ'ব লাগিব 2 ইনটু 3 নহয় জানো আমি সেকেন্ড লৈছে 2 ইনটু 3 হ'ব লাগিব এতিয়া এই চিত্ৰটোত এইফালে 2 এইফালে 3 এটোটা আয়তৰ ৰূপ লৈছে এই আয়তটো এইফালে 2 আছে এইফালে 3 আছে বা এইফালে 3 আছে এইফালে 2 আছে এই আয়তটো কালি 2 ইনটু 3 হ'ব নহয় জানো এতিয়া আমি 4 ৰ পাছত কিমান প্লাস কৰিম 6 1 2 3 4 5 6 এই গুটেখিনি একেলগে যেতিয়া আমি থাৰ্ডটো লৈছো তেতিয়া 3 ইনটু 4 হ'ব লাগিব এইফালে 3 এইফালে 4 গতিকে এইটো যেটো আয়ত হ'ব হেতু আয়তৰ কালি কিমান হ'ব 3 ইনটু 4 তাৰ পাছত আমি কিমান প্লাস কৰিম 6 ৰ পাছত 8 ঠিক আছে 1 2 3 4 5 6 7 8 এই গুটেই 8 টো প্লাস কৰাৰ পাছত আমি গুটেই যেটো আয়ত হ'ব এটো এফালে 4 আছে এফালে 5 হ'ব 4 টাইম টু 4 ইনটু 5 ঠিক এটো হৈ গল অৰ্থাৎ আমি এই উক্তিটো এই চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব পাৰো ধন্যবাদ